নমস্কাৰ। আজি সন্ধিয়া 7 বজাৰ বাতৰিলৈ ষ্টুডিঅ'ত উপস্থিত মই মিষ্টাৰ হাক্কাত আলী সিংঘানিয়া। এতিয়া আহিছোঁ বিতং বাতৰিলৈ। যোৱাকালি ডবকা চহৰৰ মাজমজিয়া অঞ্চলত 3টা শিয়াল কুকুৰা চুৰিত গ্ৰেপ্তাৰ হৈছে। আৰক্ষীয়ে অভিযান চলাই শিয়ালকেইটাক আটক কৰে যদিও বাকী কেইটা শিয়াল এতিয়ালৈকে মংগল গ্ৰহলৈ পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। লগে লগে এই খবৰটো আমেৰিকাই লাভ কৰাৰ পিছত আমেৰিকাৰ গৱেষকসকলে এইটো গৱেষণা কৰিলে যে যদি এই শিয়ালকেইটা আৰু কিছুদিন মংগল গ্ৰহত বসবাস কৰিব পাৰে তেনেহ'লে মংগল গ্ৰহত ছুনামি অহাৰ সম্ভাৱনা আছে। এই খবৰটো নাছাই লাভ কৰাৰ পিছত লগে লগে দুখন প্লাষ্টিকৰ হেলিকপ্টাৰেৰে এটা ৰকেট মংগল গ্ৰহলৈ পঠিওৱাৰ ব্যৱস্থা কৰে। এটা ভয়ংকৰ পথ দুৰ্ঘটনা। যোৱাকালি সন্ধিয়া তেতিয়া সময় আছিল 7:30। তেতিয়া এটা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত একে পৰিয়ালৰ দুজন পৰুৱা। জানিব পৰা মতে পৰুৱা দুয়োজনে মোমায়েকৰ ঘৰৰ পৰা বিয়া খাই ঘৰলৈ উভতি অহাৰ পথত এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হয়। আৰক্ষীয়ে অভিযান চলাই আমাক জানিবলৈ দিয়ে যে ডিব্ৰুগড়ৰ পৰা নলবাৰী অভিমুখে আহি থকা এই স্কৰপিঅ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ভেকুলী এটাৰ লগত খুন্দা খাই স্কৰপিঅখন সমানে 3 টুকুৰা হৈ ভাঙি যায়। নিহত পৰুৱা দুটাক নৱকত শ্মশানত দাপন কৰা হৈছে আৰু আহত ভেকুলীজনীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয় যদিও ভেকুলীজনী এতিয়ালৈকে চেন্নাইৰ অপলো হস্পিটেলত চিকিৎসাধীন হৈ আছে। এতিয়া আহিছোঁ বিতং বাতৰিলৈ। অহা 7 তাৰিখ 14 মাহ 2015 তাৰিখত ভাৰতবৰ্ষত 3 দিনৰ বাবে সকলো ৰেল সেৱা বন্ধ থাকিব। কাৰণ ৰেলসমূহ লোহাৰ চকাৰে চলোৱাৰ ফলত ৰাস্তাৰ বহুতো ক্ষয়ক্ষতি হৈছে বুলি জানিব পৰা গৈছে। তাৰ বাবে চৰকাৰে এটা বৃহৎ সিদ্ধান্ত হাতত লৈছে যে ৰেলসমূহ এতিয়া লোহাৰ চকাৰে নহয় টায়াৰ আৰু টিউবেৰে চলোৱা হ'ব। তাৰ বাবে চৰকাৰে 1000 জন মানুহক চাকৰি দিব বুলি বিচাৰি ফুৰি আছে। যোৱাকালি নতুন দিল্লীৰ পৰা পুৰাণ দিল্লীলৈ উৰা মাৰা এখন যাত্ৰীবাহী বিমান কিছু দূৰ যোৱাৰ লগে লগে 7টা কাউৰীয়ে মিলি বিমানখন হাইজেক কৰে। অথচ কাউৰীবিলাকে দাবী জনাইছে যে যদি 1 ঘণ্টাৰ ভিতৰত 1 বস্তা কিৰা আৰু 1 বস্তা শামুক নিদিয়া হয় তেনেহ'লে প্ৰতি ঘণ্টাৰ ভিতৰত এজনকৈ যাত্ৰী হত্যা কৰা হ'ব। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। যোৱাকালি ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগত দৰিকণা আৰু পুঠি মাছৰ মাজত অনুষ্ঠিত হোৱা এখন ক্ৰিকেট খেলত 90,000 যাত্ৰীয়ে ভিৰ কৰিছিল যদিও খেলখন অন্ততে বৰষুণৰ কাৰণে স্থগিত ৰখা হয়। এতিয়া বতৰৰ বতৰা। অহাকালি সন্ধিয়া 7 বজাৰ লগে লগে আকাশমাৰ্গৰ পৰা 2.5 চেণ্টিমিটাৰ লম্বা এটা পাইপেৰে অসমলৈ বৰষুণ বিতৰণ কৰা হ'ব। কাৰ কিমান লিটাৰ বৰষুণৰ প্ৰয়োজন এই ৱেবছাইটত আবেদন জনাব পাৰিব www.akashmargborokunindia.com। গতিকে মোৰ বাতৰতে